তেতিয়াহে গম পায় মানুহ। খেলিব ভয় নহয়, নোৱাৰা যায় কি কৰিবি এতিয়া। কাম কৰা মানুহ কিবা কাম কৰিছিলে আমাৰ চাগে বলে আহিছিল বলে হয়তো ৰাস্তাৰে মুখামুখি হ'ল। মুখামুখি হোৱাত মানে তেওঁ দৌৰিলে ক'ত দৌৰিব পাৰে অলপ দৌৰি মানে পৰিলে বুলি ধৰিলে অৱস্থা সংকট বুলিয়ে কৈছে এতিয়া। যথেষ্ট অনিষ্ট কৰিছে, আমাৰ প্ৰায় অনিষ্ট হৈয়ে থাকে। কিমান দিনৰ পৰা হৈছে হয়তো প্ৰায় আজি 15-16 বছৰমান বেছিয়ে হৈ গ'ল। ফৰেষ্ট ডিপাৰ্টমেণ্টক জনাই থাকোঁ, নাই এইবিলাক কোনো কানাহাই নিদিয়ে, আজি ফটকা এটা নিদিয়ে, আজি ভাল গছ এটা নিদিয়ে, খাটি খেদিব লাগে কৰি থাকিলে নহ'ব, আমি কেনেকৈ খেদিম। ফটকা দিয়ক, কিবা এটা দিয়ক নহয়, তেখেতলোকে আমাৰ লগত আহক সহায় সহযোগ কৰক, সেইভাগেও নাই।